हेलो एवरीवन की खबर आपनालोकर आशा करूँ सकलो भाले आछे बर्तमान मोरो भाल आरो আজি रातिपुवाई ब्लग तो स्टार्ट करिलो आरो सकलोके मोर फाলৰ পৰা गुड मर्निंग आरो आमार देहा फाলৰ পৰা गुड मर्निंग আজি रातिपुवाई आहिलो माने बहुत बছৰৰ মূৰত আজি মানে ফিললে আহিছো আৰু মানে এফালে ৰাস্তাত খুসকাইব যাম বুলি কথা পাতিয়ে থাকো मोर लगोर पपी हेतु आहिसे आरो अहा নহয় মানে কি হয় ৰাতিপুৱা মানে বৰষুণ দি দিয়া হয় হেবে অহা নহয় ফাইনালি আজি আহিলো আৰু বহুত ভাল লাগিছে মনটো ভাল লাগিছে আৰু মানে ৰাতিপুৱা পৰিবেশটো হসাকে বহুত ভাল লাগে নহয় জানো ইমান ভাল লাগিছে আৰু এইফালে লগজনী বইবলে ষ্টাৰ্ট কৰিলে পাইছা নাই ভাগৰ লাগিছে মই বেটাবা দৌৰিব পৰাই নাই ভাগৰ লাগিছে আৰু বেটাক লৈ থাকোঁতে ভাগৰ লাগিছে মানে খুসকে হৈছে আৰু বিশেষকৈ কি হ'ল আমি 3:30 বজাতে আহিলোঁ আহি মানে বেটাক শুৱাই থৈছিলোঁ অপু লগত আৰু সি মই উঠাৰ লগে লগে মই চাপৰি আহি নাপালোঁহিয়ে সি উঠিলে আৰু মায়ে আকৌ লগে লগে ফোন কৰিলে ই কান্দিছে বোলে তাৰপাছত লাহে লাহে পোহৰ হৈ গ'ল ঘৰ পাওঁতে আমাৰ পোহৰ হৈ গ'ল পোহৰ হওঁতে ভাবিলোঁ ইয়াকো লৈ আহোঁ ফিললে ইও ৰাতিপুৱা মানে উঠা হৈ যাব সেইকাৰণে ইয়াকো লৈ আহিলোঁ আৰু সি এতিয়া মানে ভণ্টি এজনীও আহিছে আমাৰ লগত তাই নদৰে তাই এতিয়া তাইক লগত থৈ দিবলৈও মানে ই নাথাকে মনটো বেয়া লাগি আছে আৰু লাহেকৈ অলপ মনটো ভাল লাগিলে তাৰপিছত আমি দুজনীয়ে দৌৰিম আৰু আজি দৌৰা নহ'বই চাগে এই থকাই নাই দেখোন লাহে লাহে চিনাকি হ'লে মানে থাকিব চাগে আৰু চাওকচোন ফিল্ডখন কিমান বছৰ মূৰত আহিছোঁ ফিল্ডখনলৈ বহুত ভাল লাগিছে আগতে ইয়াতে ফুটবল খেলি থাকোঁ এতিয়া বিয়ামৰ পৰা মানে কেতিয়াবাহে আহোঁ আৰু আজি ৰাতিপুৱা আহিছোঁ কিমান ভাল লাগিছে ইমান ধুনীয়া ধুনীয়া হাৱা ফ্ৰেছ হাৱা মনটো ভাল লাগিছে গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং আমি অথনি আহোঁতে ইমান আন্ধাৰ আছিলে ন বাপি অথনি আহোঁতে ইমান আন্ধাৰ আছিলে আমি 4টা বজাতে আহিম চাগে তাই এপাক দৌৰোঁতে ভাগৰ লাগি গ'ল মোৰো এনেকুৱাই লাগিব চাগে ভাগৰ লাগিব চাগে আৰু মানে যি হ'লেও মানে দৌৰিবতো লাগিবই নহয় জানো দৌৰিবলৈ মানে খোজকাঢ়িবলৈ দৌৰিবলৈ আৰু আজিকালি যিহে বেমাৰ ওলাইছে ভয়ে লাগে সেইকাৰণে দেৰিকৈ শুই থাকিলেনো কি হ'ব দৌৰিবলৈ খোজকাঢ়িবলৈতো লাগিব নিজৰ গাটো হেল্ডি থাকিবলৈ সেইবাবে ভাবিলোঁ ফিল্ডলৈকে আহোঁ আৰু ফিল্ডত দৌৰিবলৈ ভাল হয় আৰু মানে এইয়া মন লৈ দেহি আহা আমি এতিয়া দৌৰোঁ আৰু আমাৰ ষ্টেডিয়াম আগতে আমি এইটো ষ্টেডিয়ামতে থাকোঁ ন স্কুলৰ পৰা হেৰি মানে জিৰণি দিলেও আমি এইটো ষ্টেডিয়ামতে বহি মেলি মিক্সাৰ খাওঁ আজি কিমান বছৰৰ মূৰত আহিছোঁ ন পপি ভাল লাগিছে সঁচাকৈ বহুত ভাল লাগিছে আৰু ৰাতিপুৱা উঠি যে ইমান ভাল লাগে মানে মনটো ভাল লাগিছে আৰু মানে পৰিৱেশটো ইমান ফ্ৰেছ হাৱা ন বহুত ভাল লাগিছে আৰু এতিয়া অলপ পোহৰ হৈছে এতিয়া কেমেৰাটো ক্লিয়াৰকৈ ওলাইছে আমি ফিল্ডত আছোঁ বেছি জংঘল হোৱা নাই আমি ভাবিছিলোঁ জংঘল হৈ আছে বুলি আৰু বেছি জংঘল হোৱা নাই ফিল্ডখন বহুত দিনেই অহা নাই মানে বহুত মাহেই হ'ল অহাই নাই ফিল্ডলৈ আৰু এইফালে মোৰ লগৰজনী দৌৰিবলৈ ষ্টাৰ্ট কৰিলে এইফালে দৌৰি আছে তাই আৰু বেটা অলপ কান্দিছে মনৰ লগতো নাথাকে ৰাতিপুৱা সি শুই উঠা মানে খেলি মেলি হ'ল যে সেইকাৰণে মানে নাথাকে তাই অকলে দৌৰিছে অলপ মনটো ভাল লাগিলে তাৰপাছত ময়ো দৌৰিম কিবা কৰি 3 পাক আজি প্ৰথম আহি 3 পাক দৌৰিলোঁ আৰু ইমান ভাগৰ লাগিছে সেইফালে মনে বেটাক লৈ আছিলে বহুত ভাগৰ লাগিছে দেই পপিও 3 পাক ময়ো 3 পাক ন
মই দৌৰা দেখি এক্সাৰচাইজ কৰা দেখি হাঁহিছে হাই কি দিয়া এয়া ফিল্ডখন ইয়াত এক্সাৰচাইজ কৰি আছে ল'ৰাবিলাকে আৰু এতিয়া আমি ফিল্ডৰ পৰা গুচি আহিলোঁ দেখিছেনে ঘামি জোল টোপ টুপীয়া হৈ গৈছে ইমান ধুনীয়া ধুনীয়া বতাহ মাৰিছে গাড়ী চাড়ীবিলাক এতিয়া যাবলৈ লৈছে আৰু অথনি গাড়ী এখন নাই ইমান ভয় ভয়কৈ আহিছে গৰম উঠিছে আৰু আজি ভিডিঅ'ত কি কৰি যাওঁ আপোনালোকে ভিডিঅ'টি শেষলৈকে চাই থাকিব আৰু স্কিপ নকৰাকৈ আৰু আশা কৰোঁ মোৰ ভিডিঅ'টি চাই ভাল পাব আৰু মোৰ ভিডিঅ'টি লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব এতিয়া অলপ গাড়ী চাড়ীবিলাক অলপ ঘূৰিছে মানুহ চানুহ অলপ খোজকাঢ়িছে আৰু আমাৰ গাঁৱৰ ৰাস্তা নিজান জান ক'ৰবাত মানুহ এটা দুটাহে ওলাইছে এতিয়ালৈকে উঠাই নাই চাগে ন বেছি যদিও কাম চাম কৰি আছে ঘৰত আমি এতিয়া গৈ আছোঁ ঘৰ ভালকৈ আৰু আহি আছে মন টোপনি ধৰিছে নি ৰাতিপুৱা উঠি গ'ল ইয়াৰ টোপনি ধৰিছে টোপনি গৈ চাগে এতিয়া আমি ঘৰ আহি পাই গ'লোহি আৰু লগৰকেইজনীও ঘৰলৈ ঘৰ হৈ গ'ল বেটাও শুই গ'ল ৰাস্তাত আহোঁতে সি শুই গ'ল বেচেৰা টোপনিটো কাম মই উঠিলতহে উঠি গৈছে আৰু এতিয়া মই ঘৰৰ কাম কৰোঁ ঘৰ চৰ সাৰি লওঁ আৰু এফালে বেটা গা চা ধুই মেলি বেটাক এজনৰ ওচৰলৈ লৈ যাব লাগিব যোৱাকালি ৰাতিপুৱা লৈ গৈছিলোঁ তাৰমানে কি হ'ল তাৰ মুখ লগা লেখীয়া লাগিছে মানে কালি যোৱাই আনিলোগৈ সি একেবাৰে ভাত নোখোৱা হৈ গৈছিলে আৰু কালি যোৱাই অনা তাৰ পাছতে মানে সি অলপ ভাত মুখখন দিছে নহ'লে একেবাৰে মুখখন নিদিয়ে ভাত মানে একদম ভাত গিলিবই নিবিচাৰে মানে এনেকৈ ভাত নাখায় ভাবিছিলোঁ মেগীৰ লগতে মানে ভাত কেইটামান হ'লেও মানে তাতে দি দিওঁ মানে ধৰিব নোৱাৰাকৈ মানে ভাতকেইটাকে লাগিলে পেটলৈ যাওক মেগীৰ লগত দিলেও সি মানে ধৰিব পাৰে মানে নাখায় সেইবাবে কালি লৈ গ'লোঁ গাঁৱে হয় দৰ্জী এজনৰ ওচৰলৈ ৰাতিপুৱাই আৰু দৰ্জীজনে জাৰি দিলে ইমান ধুনীয়াকৈ আৰু অকণমান লগে লগে পালোঁ তেওঁ বহুত মানে কৈছে আৰু বহুত মুখ লাগি আছিলে তাৰ এতিয়া গৈ তুমি এইখিনি পানীয়ে খোৱাবা আৰু গাও ধুৱাবা বুলি ক'লে তাৰপিছত আহি দৰ্জীজনে যেনেকৈ কৈছে সেনেকৈ তেওঁ কোৱা ধৰণে মই কৰিলোঁ আৰু আহি পিনি লগে লগে তাক গা চা ধুৱাই ভাত কেইটামান খুৱাইছোঁ সঁচাকৈ খাইছে সি সেইবিলাক ভাবিলোঁ আজি শনিবাৰ হয় আৰু আজি শনিবাৰ বেছি ভাল বুলি কৈছে সেইবাবে আজিও লৈ যাওঁ দৰ্জীজনৰ ওচৰলৈ গা চা ধুই লওঁ আৰু এইফালে দেখিছেনে মানি প্লেণ্ট ময়ূৰ কিমান ধুনীয়া হৈ আছে চা ধুই ল'লোঁ আৰু এইফালে বেটা উঠিলে এতিয়া গৰম পানী আৰু এইফালে অ'টছ অলপ বনাই ল'লোঁ আৰু এতিয়া অসমীয়া গৰম পানী অকণমান খাই লওঁ বেটা এইফালে গুড মৰ্ণিং কৈ দিয়া সি অথনিতে আহি পিনি শুলে আৰু এতিয়া ধুনীয়াকৈ উঠিছে আৰু চাওকচোন বৰষুণ দিছে এতিয়া বতৰটো অথনি ইমান ধুনীয়া কৰিছিলে এতিয়া আৰু বৰষুণ দিছে বৰষুণ পুৰা বৰষুণ দিছে ভালেই লাগিছে বাৰু বৰষুণ দিছে ইমান গৰম এইকেইদিন আছিলে আজি বৰষুণ দি ঠাণ্ডা কৰি দিছে বতৰটো দেখিছেনে বতৰটো আমি খোজকাঢ়িব যাওঁতে কিমান ধুনীয়া কৰিছিলে বতৰটো আৰু এতিয়া বৰষুণ দিলে মানে ভবাই নাছিলোঁ বৰষুণ দিব বুলি ৰ'দ ওলোৱা নিচিনা কৰিছিলে আৰু এতিয়া বৰষুণ দিলে ভালেই লাগিছে বাৰু যিহেতু বহুত গৰম আছিলে এইকেইদিন পুৰা গৰম সেইবাবে আজি ঠাণ্ডা অকণমান পেলাই দিছে এইটো আমাৰ বেটা খেলি আছে আজিও
জিউ হাই কৈ দিয়া হাই হাই চকু টিপটা মাৰি দিয়াচোন চকু টিপটা এনেকৈ চকু টিপ মাৰি দিয়া আৰু চুলিখিনিও ধুই দিলোঁ মানে কি হ'ল ইমান মানে দৌৰিবলৈ যাওঁতে ইমানেই ঘামিলোঁ মানে এই অকল মূৰৰ পৰাহে ঘামটো আহে মূৰৰ পৰা ঘামটো বিয়পি আহি এইফালে পায়হি মানে আৰু মই ঘামো সেনেকৈ মানে কাম চাম কৰি থাকিলেও মূৰৰ পৰা ঘামটো বৈ আহি আৰু গোটেই চুলি মানে ইমানেই ভিজি যায় মানে আপুনি ধোৱা লিখীয়া হৈ যায় মানে আৰু সেইবাবে চুলিও ধুই দিলোঁ নহ'লে মূৰটো বহুত বিষাব আৰু এতিয়াতো মই দোকান যাব লাগিব বেটা এতিয়া অলপ ডাঙৰ হৈছে যিহেতু মই দোকানলৈ এইকেইদিন গৈ আছোঁ বেটাকো মাজে মাজে লৈ যাওঁ দুপৰীয়া সময় লৈ যাওঁ আৰু ৰাতিপুৱা কেতিয়াবা লৈ যাওঁ সুবিধা হ'লে মানে নহ'লে বা মাহঁতে স্কুল যায়গৈ মিষ্টাৰ থাকে ঘৰত কেতিয়াবা আৰু কেতিয়াবাতো ওলাই যায় আৰু মিষ্টাৰ কেতিয়াবা থাকিলে থৈ যাওঁ তাক দোকান চোকান খুলি পিনি আকৌ মই তাক পিছবেলাকৈ লৈ যাওঁ দোকানলৈ আৰু ই ডাঙৰ হৈছে যেতিয়া মই দোকানখন এতিয়া মানে মই দোকানখন খুলিছোঁ আৰু এই আমি এতিয়া দোকান যাম ভাত চাত খাই মেলি দোকান যাম আৰু মাও স্কুল যাব এতিয়া সেইবাবে মায়ে ভাত চাত বনাই আছে ভাত চাত খাই মেলি মা স্কুল যাব পাপাও স্কুল যাব আৰু আমিও দোকান যাম না হয় নাই গা পা ধুই দোকান যাম আৰু বেটাক মানে দৰ্জীজনৰ ওচৰলৈ লৈ যাম বুলি কৈছিলোঁ এতিয়া বৰষুণেই দিছে কেনেকৈ লৈ যাওঁ জানো পাপা উঠাই দিয়েগৈ যোৱা পাপাৰ আমি গাড়ীতে যাব লাগিব যেনেকৈ হ'লেও আজি মানে আকৌ এবাৰ জৰুৱাবই লাগিব বেটাক তেতিয়াহে অলপ মানে ভাল লাগিব আৰু ইয়াৰ কালিৰ পৰা মনটো ফূৰ্তিও লাগি আছে না হয় নাই নহ'লে বৰষুণ এতিয়া হ'লে স্কুটিতে বেটাক লৈ যাওঁ আজিকালি আমাৰ বেটাই আগফালে একদম ধুনীয়াকৈ বহিবলৈ জানে আগফালে নবহে থিয় হৈ যায় মই দোকানলৈ সেনেকৈ লৈ যাওঁ অকলে আৰু এইটো অভ্যাস কৰিছোঁ মানে ভয়ো লাগে কিন্তু মই লাহে লাহে চলাই যাওঁ আৰু তাক মানে ধৰি যাওঁ এফাহাতে সদায়নো ক'ত মানুহ পাই থাকিম আৰু মানে অপু ক'ৰবালৈ যাব লগা হৈ যায় সিও সদায় নাথাকে তাৰ লগত যাবলৈ সেইবাবে স্কুটিত তাক মানে অভ্যাস কৰাইছোঁ আগত মই থিয় কৰাই পিনি তাক লৈ যাওঁ সি ধুনীয়াকৈ ধৰি লয় বাৰু আৰু সেনেকৈ দোকানলৈও লৈ যাওঁ আৰু এতিয়া হেৰি বৰষুণ এৰিলে মানে দৰ্জীহঁতৰ ঘৰলৈও লৈ যাব লাগিব তাক আৰু ৰাতিপুৱা এনেকৈ লিখিছোঁ না গুড মৰ্ণিং কৈ দিয়া বাবু গুড মৰ্ণিং কৈ দিয়া গুড মৰ্ণিং আকৌ কাইলৈ যাবা নাই মৰ্ণিং ৱাক কৰিবলৈ ঠিক আছে তেনেহ'লে ভিডিঅ'টি চাই থাকিব মোৰ শেষলৈকে বৰষুণ ইমান দি আছে বেটাক লৈ যাব পৰাই নাই আৰু এতিয়া অলপ এৰিছে সেইকাৰণে ভণ্টিক মাতিলোঁ আৰু এতিয়া বেটাক লৈ যাওঁ পানী আনি লৈছোঁ যাই লওঁ তাৰপাছত দোকানলৈ যাওঁ ভাল আৰু আহি আমি পাই গ'লোহি ইফালে বেটা আৰু চুমি আহি আছে দৰ্জীহঁতৰ ঘৰতো আছেনে নাই জানো দৰ্জী ফাইনেলি এতিয়া দোকান যাওঁ বেটাক থৈ যাওঁ আকৌ আহিব লাগিব সি উঠিবই চাগে আৰু দোকানখন দেখাম বাৰু এইখনে হ'ল আমাৰ দোকানখন কছমেটিকৰ হয় আৰু আমাৰ ওপৰতো দোকান আছে তাত পাৰ্লাৰ এখন আছে আৰু মানে কাপোৰ দোকান এখন আছে মই এটা ব্লগত দিছিলোঁৱে মই মানে সেইখন দোকান অপেনিং কৰোঁতে আমি আহিছিলোঁ তেতিয়া সেই দোকানখন দিছিলোঁ আৰু সেই দোকানখনত বহুত ভাল মানে ধুনীয়া কাপোৰ আনে আমাৰ ঘৰৰ ওচৰৰ বা এজনীয়ে দিছে আৰু সেইখন দোকান মই আপোনালোকক অলপ পাছত দেখামগৈ বেটা শুই উঠিলে বোলে মই বেটাক আনি লওঁগৈ তাৰ পাছত আপোনালোকক দেখাম পিছবেলা সময় সেই দোকানখন বহুত ধুনীয়া বস্তু আনিছে আৰু কেঁচা সোণ আৰু বেটাকো এতিয়া লৈ আহিলোঁ সি শুই উঠিলে আকৌ ফোন কৰি দিলে সি কান্দিছে বুলি কি কৰিছে
ইমান মৰম দিলে বহুত বহুত ধন্যবাদ আৰু এনেদৰে মোক সদায় মৰম দি যাব ময়ো ভিডিঅ' দি ভাল পাম তেতিয়া যোৱাটো ভিডিঅ'ত মানে আপোনালোকে বহুতে কমেণ্টো কৰিছে চাইছেও লাইকো কৰিছে বহুত বহুত ভাল লাগিছে মোৰ মনটো আৰু এনেদৰে মোক সদায় মৰম দি যাব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব চেনেলটো আৰু এনেদৰে সদায় চাই যাব মোৰ ভিডিঅ'টি ডেইলি ব্লগ দিবলৈ নোৱাৰোঁ কাৰণ মানে কি হয় বেটাৰ পৰাই মই নোৱাৰোঁ তাৰ লগত লাগি থাকোঁতেই মানে মোৰ যায়গৈ গোটেই দিনটো আৰু দোকানো আহিব লগা হয় সেইকাৰণে ডেইলি ব্লগ দিব নোৱাৰোঁ তথাপিও আপোনালোকৰ কাৰণে চেষ্টা কৰিম মই ভিডিঅ'টো ভালকৈ দিবলৈ ক'ৰবাত ফুৰিবলৈ গ'লেও দিম আৰু মানে কেতিয়াবা ইয়াত দোকানত আহিলেও দিম আশা কৰিলোঁ আপোনালোকে ভাল পাব ভিডিঅ'টো চাই আৰু এনেকৈ সদায় মোক মৰম দি যাব এইয়া দেখিছেনে সি দোকানত আহিলে এনেকুৱা কাণ্ড কৰে ঝাৰু লৈ একদম খেলি আছে বাৰান্দাত ঝাৰু লৈ খেলিব লাগে তাত ইমান ৰ'দ দিছে আৰু আমাৰ দোকান জ্যোতিবাহঁতৰ দোকানখন এইখনেই হৈছে আৰু এইফালে আমৈদেউ বহি আছে জ্যোতিবা নাই স্কুল গ'ল ন জ্যোতিবা অঁ এইফালে আমৈদেউ বহি আছে এইফালে গ্ৰীণ দা মানুহজনী হাই কৰি দিয়া এইফালে বেটা আৰু ইমান ধুনীয়া কাপোৰ থৈ দিছে দেখিছে নাই আপোনালোকে লাগিলে ল'ব পাৰিব এইবিলাক মুগা কাপোৰ আনি থৈছে আৰু এম্ব্ৰইডাৰী কৰা কাপোৰো পাব এইফালে আৰু কেঁচা গহনাও আনি থৈছে সোণৰ অসমীয়া গহনাবিলাক আৰু মুগাৰ বোৱাও যোৰা আনি থৈছে লাগিলে পাব এয়া ধুনীয়া গহনা কাপোৰ আনি থৈছে ধুনীয়াকৈ আৰু মিচিং কাপোৰো পাব লাগিলে এম্ব্ৰইডাৰী পাটৰ মুগাৰ চবৰে পাব ইফালে এয়া চিমেণ্ট চাপৰিখন ওপৰৰ পৰা ভিউ চাওক কিমান ধুনীয়া